নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এবাৰ আমাৰ বিপুল ফেক্ট চেনেললৈ। আজি ভিডিঅ'টো আমি আপোনালোকক আমাৰ ভাৰতবৰ্ষত অৱস্থিত এনেকুৱা এখন ৰাজ্যৰ বিষয়ে ক'ব বিচাৰিছোঁ যিখন ৰাজ্য সৌন্দৰ্য সকলোকে আকৰ্ষিত কৰে। বন্ধুসকল, আজি ভিডিঅ'টোত আমি যিখন ৰাজ্যৰ বিষয়ে ক'ব বিচাৰিছোঁ সেই ৰাজ্যখনৰ নাম হৈছে মণিপুৰ, যি নিজৰ কলা সংস্কৃতিৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। ৰাজ্যখনৰ ধুনীয়া ধুনীয়া ছোৱালী নৃত্য কলাৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। বন্ধুসকল, মণিপুৰৰ প্ৰাকৃতিক সুন্দৰতা হিমালয়ৰ সুন্দৰতাতকৈ কম নহয়। বন্ধুসকল, দক্ষিণ এছিয়াৰ প্ৰৱেশ দুৱাৰ হিচাপে জনপ্ৰিয় মণিপুৰৰ কিছুমান গুণবোৰৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টোত আমি আপোনালোকৰ সেই গুণবোৰৰ বিষয়ে যিমান পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিম, যিবোৰ জনাৰ পাছত আপুনিও এবাৰ নিশ্চয় মণিপুৰলৈ যাবলৈ বিচাৰিব। তেনেহ'লে আহক মণিপুৰৰ ৰোমাঞ্চক যাত্ৰা আৰম্ভ কৰোঁ। বন্ধুসকল, ৰাজ্যখনৰ পূব আৰু দক্ষিণে আছে ম্যানমাৰ, উত্তৰে নাগালেণ্ড সংযুক্ত হৈ আছে। ভৌগোলিক দৃষ্টিত এইখন ৰাজ্য দুই ভাগত বিভক্ত হৈ আছে। বন্ধুসকল, ৰাজ্যখনত পৰ্বতীয়া ভূমিত 5খন আৰু সমতল ভূমিত 4খন জিলা আছে। যদি কথা পাতোঁ মণিপুৰৰ ক্ষেত্ৰফলৰ বিষয়ে, তেনেহ'লে এই ৰাজ্যখন 22,327 বৰ্গ কিলোমিটাৰত বিস্তৃত হৈ আছে। বৰ্তমান সময়ত ৰাজ্যখনত বসবাস কৰা জনসংখ্যা 35 লাখৰ আশে পাশে আছে। মণিপুৰত সৰ্বাধিক মণিপুৰী ভাষা কোৱা হয়, যি ম্যানমাৰৰ লগতে বাংলাদেশতো এই ভাষা কোৱা হয়। বন্ধুসকল, ৰাজ্যখনত অত্যাধিক গছ থকাৰ বাবে দূৰ দূৰণিৰ পৰ্যটক বনৌষধিৰ বাবে এই ৰাজ্যখনলৈ আহে। বন্ধুসকল, সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ লিলি ফুল এইখন ৰাজ্যতে পোৱা যায়। বন্ধুসকল, মণিপুৰ ৰাজ্যখন অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু ৰাজ্যখনত পুৰুষৰ বিপৰীতে অধিকাংশ মহিলা কৃষিৰ লগতে নিয়োজিত হৈ থাকে। মণিপুৰ হৈছে এনে এখন ৰাজ্য যাক উৎসৱৰ ৰাজ্য বুলি ক'লেও চাগে ভুল নহ'ব, কাৰণ ৰাজ্যখনত অন্য ৰাজ্যৰ তুলনাত বহুতো উৎসৱ পালন কৰা হয়, যি ৰাজ্যখনৰ সকলো লোকে বহু ধুমধামে পালন কৰে। বন্ধুসকল, ৰাজ্যখনত আপোনালোকে বছৰৰ প্ৰতিটো মাহতে উৎসৱ উদযাপন কৰা চাবলৈ পাব। বন্ধুসকল, ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে মণিপুৰক ভাৰতৰ গহনা বুলি কৈছিল। বন্ধুসকল, ৰাজ্যখনৰ ৰাধাকৃষ্ণক বহুত মহত্ব দিয়া হয় আৰু ৰাজ্যখনৰ লোকসকল নাচ গানত আগ্ৰহী। ৰাজ্যখনৰ 90% ছোৱালী নাচ গান কৰে, যি ইয়াত অহা সকলোবোৰ পৰ্যটকক আকৰ্ষিত কৰে। মণিপুৰৰ পোছাকত আপুনি তাঁতৰ সংস্কৃতিৰ আভাস দেখিবলৈ পাব। মণিপুৰৰ পুৰুষসকলে বগা ধুতি কুৰ্তা আৰু বগা পাগুৰি পিন্ধে। একে সময়তে ইয়াত মহিলাসকলেও এটা পোছাক পিন্ধে যাক ইনাফি বুলি কোৱা হয়। এই পোছাকটো শালৰ দৰে দেখা যায়। পুৰুষ আৰু মহিলাৰ পোছাকবোৰত আপোনালোকে আকৰ্ষণীয় ৰঙৰ সুন্দৰ ডিজাইন দেখিবলৈ পাব, যি ইয়াত অহা সকলো পৰ্যটকক আকৰ্ষিত কৰে। প্ৰকৃতি কোলাত থকা মণিপুৰ, ইয়াত থকা ঘন অৰণ্য, ওখ ওখ পাহাৰ, জলপ্ৰপাতৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। বন্ধুসকল, মণিপুৰলৈ অহা পৰ্যটক সাধাৰণতে বনৌষধি প্ৰেমীসকলৰ বাবে এইখন ৰাজ্য কোনো স্বৰ্গতকৈ কম নহয়। চ' বন্ধুসকল, আপোনালোকে মণিপুৰৰ সুন্দৰতাৰ বিষয়ে কি ভাবিছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু যদি আপোনালোকক মণিপুৰৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' সৰ্বপ্ৰথমে পাবৰ বাবে। ধন্যবাদ।